কুৱেশ্যন নম্বৰ 1 প্ৰতি বছৰে 2 ডিচেম্বৰৰ দিনটো অসমত কি দিৱস ৰূপে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। প্ৰতি বছৰে 2 ডিচেম্বৰ দিনটোত অসম দিৱস ৰূপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱসটো কি হিচাপে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱসটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, 16 মাৰ্চ অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ জন্মদিনটো কি দিৱস ৰূপে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব ক নম্বৰটো। 16 মাৰ্চ অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ জন্মদিনটো কুইজৰ দিন দিৱস ৰূপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটো শ্বহীদ দিৱস ৰূপে পালন কৰা হয় কোন তাৰিখ বাৰু? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব গ নম্বৰটো। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটো 10 জানুৱাৰী শ্বহীদ দিৱস ৰূপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, নৱকান্ত বৰুৱাৰ স্মৃতি কবিতাৰ দিন কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। নৱকান্ত বৰুৱাৰ স্মৃতি কবিতাৰ দিনটো 14 জুলাই পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন 17 অক্টোবৰত কি দিৱস ৰূপে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব ক নম্বৰটো। অসম ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, 24 নৱেম্বৰ দিনটোত আমাৰ ৰাজ্যখনত কি দিৱস ৰূপে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। 24 নৱেম্বৰ দিনটোত আমাৰ ৰাজ্যখনত লাচিত দিৱস ৰূপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, 1969 চনৰ 20 জুনত দেহ অৱসান ঘটা প্ৰসিদ্ধ ব্যক্তিগৰাকীৰ মৃত্যুৰ দিনটো কি দিৱস ৰূপে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব ক নম্বৰটো। বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন 18 ডিচেম্বৰত কি দিৱস ৰূপে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। চেতনা দিৱস ৰূপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। 2 অক্টোবৰত ভ্ৰাম্যমাণ থিয়েটাৰ জন্ম দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰতীকটো গ্ৰহণ কৰা হৈছিল 1960 চনৰ 28 অক্টোবৰত। কোনে অংকন কৰিছিল প্ৰতীকটো? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব গ নম্বৰটো। যুগল দাসে অংকন কৰিছিল। নেক্সট কুৱেশ্যন, সাহিত্য সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী সুৰ কাৰ কোন আছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। ইন্দ্ৰেশ্বৰ শৰ্মা। নেক্সট কুৱেশ্যন, 1917 চনত প্ৰতিষ্ঠা কালত অসম সাহিত্য সভাৰ নামটো কি আছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। সৌদ আছাম সাহিত্য সন্মিলনী। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ পত্ৰিকা প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো। চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, 1927 চনত গোৱালপাৰাত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব ক নম্বৰটো। তৰুণৰাম ফুকন 1927 চনত গোৱালপাৰাত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, দুবাৰকৈ সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব গ নম্বৰটো। নীলমণি ফুকন দুবাৰকৈ সাহিত্য সভাৰ সভাপতিত্ব পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ব্যক্তি আছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ সভাপতিত্ব পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব ক নম্বৰটো। নলিনীবালা দেৱী অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলা আছিল।
নেক্সট কুৱেশ্যন 1953 চনত শ্বিলঙত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল ইয়াৰ অপশ্যন চাৰিটা আছে শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো সূৰ্য কুমাৰ ভূঞা 1953 চনত শ্বিলঙত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল নেক্সট কুৱেশ্যন মাত্ৰ 39 বছৰ বয়সতে সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত ব্যক্তিগৰাকী কোন ইয়াৰ অপশ্যন চাৰিটা আছে শুদ্ধ এনচাৰটো হ'ব খ নম্বৰটো কৃষ্ণকান্ত সন্দিকৈ মাত্ৰ 39 বছৰ বয়সতে সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত ব্যক্তিগৰাকী বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ